হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে। আজি আপোনালোকৰ কাৰণে পাপৰৰ তৰকাৰীৰ এটা ৰেচিপি লৈ আহিছোঁ। পাপৰ খাই নিশ্চয় সকলোৱে ভাল পায়, নহয়নে বাৰু? আজি অলপ বেলেগ ধৰণে পাপৰৰ তৰকাৰীখন আপোনালোকক বনাই দেখাম। এইদৰে বনালে মানে খাবলৈ খুবেই ভাল লাগে। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। পাপৰৰ তৰকাৰীখন বনাবৰ কাৰণে প্ৰথমে মই 3টা মিডিয়াম চাইজৰ আলু লৈছোঁ। আলুকেইটা বাকলি গুচাই ভালদৰে ধুই লৈছোঁ। এতিয়া আলুকেইটা এইদৰে দীঘলে দীঘলে কাটি ল'ম। অলপ পাতল পাতলকৈ আপোনালোকে কাটি ল'ব। আলুকেইটা দীঘল দীঘলকৈ কাটি লোৱা হৈ গ'ল। আৰু এতিয়া আমাক লাগিব পাপৰ। যিহেতু পাপৰৰ তৰকাৰী বনাবলৈ লৈছোঁ, এইফালে মই পাপৰ 3খন লৈছোঁ। আপোনালোকে পাপৰৰ পৰিমাণটো নিজৰ হিচাপত লৈ ল'ব পাৰিব, বহুত বেছিকৈও ল'ব নালাগে। আৰু এইফালে বনাবৰ কাৰণে 2টা বিলাহীৰ পেষ্ট বনাই লৈছোঁ। লগতে পিঁয়াজ, আদা, নহৰু পেষ্ট বনাই লৈছোঁ। তেজপাত 2 খিলা লৈছোঁ। শুকান জলকীয়া 2টা লৈছোঁ। দালচেনি 2 আৰু ইলাচি 1 লৈছোঁ। মছলা মই কি দিওঁ পাছত আপোনালোকক দেখাই থাকিম। গেছত কেৰাহী এখন পাতি ৰিফাইন দি লৈছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰিব। তেল এতিয়া গৰম হ'বলৈ দিম। প্ৰথমে আমি পাপৰ ভাজি ল'ম। তেল গৰম হৈ আহিলত এতিয়া পাপৰ দি ল'লোঁ। এইদৰে গোটেইখিনি পাপৰ ভালদৰে ভাজি ল'ম। গোটেইখিনি পাপৰ ভাজি লোৱা হৈ গ'ল। এতিয়া একেখিনি তেলতে কাটি লোৱা আলু দি ল'লোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। গেছৰ ফ্লেম মিডিয়ামত ৰাখিছোঁ। এতিয়া নিমখ আৰু হালধি দি ল'লোঁ। এইদৰে আলুখিনি ভাজোঁতে যদি আপোনালোকে নিমখ আৰু হালধি দিয়ে তেতিয়া মানে আলুখিনিৰ ভিতৰলৈ ধুনীয়াকৈ সোমাই যায়। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈ আলুখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আপোনালোকে আলুখিনি এইদৰে যদি ফ্ৰাই কৰি ল'ব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে আগতীয়াকৈ বইল কৰি ল'ব পাৰিব। অলপ সময় এইদৰে ভাজি লোৱাৰ পাছত এয়া আমাৰ আলুখিনি ভজা হৈ গৈছে। আলুখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া আলুখিনি প্লেট এখনত কাঢ়ি ল'ম। আলুখিনি কাঢ়ি লোৱা হৈ গ'ল। এতিয়া একেখিনি তেলতে আধা চামুচ পাঁচফোৰণ দি ল'লোঁ। লগতে পিঁয়াজ, আদা, নহৰু পেষ্টখিনি দি ল'লোঁ। 2টা শুকান জলকীয়া দি ল'লোঁ। তেজপাতো দি ল'লোঁ। দালচেনি আৰু ইলাচিও দি ল'লোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈ এইদৰে প্ৰায় 3 মিনিটমান ভাজি ল'ম। গেছৰ ফ্লেম মিডিয়ামত ৰাখিছোঁ। 3 মিনিটমান ভাজি লোৱাৰ পাছত পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে। এতিয়া বিলাহীৰ পেষ্টখিনি দি ল'লোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। আপোনালোকে যদি বিলাহীৰ পেষ্ট বনাব নিবিচাৰে তেতিয়া মিহি মিহিকৈ কাটিও দিব পাৰিব। এতিয়া মই মছলা আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ। আধা চামুচ জিৰা পাউডাৰ দিছোঁ। আধা চামুচ গৰম মছলা দিছোঁ। আৰু আধা চামুচ কাশ্মীৰী লাল মিৰ্চ দিছোঁ। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈ প্ৰায় 3 মিনিটমান সিজিবলৈ দিম। প্ৰায় 3 মিনিটমান সিজাই লোৱাৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে মছলাখিনিৰ পৰা তেলখিনি ছেপাৰেট হৈ গৈছে। এতিয়া মই ফ্ৰাই কৰি লোৱা আলু দি ল'লোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি হালধি আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈ প্ৰায় 2 মিনিটমান আকৌ সিজিবৰ কাৰণে ঢাকনিখন মাৰি দিম। 2 মিনিটৰ পাছত এয়া আমাৰ পানী দিব পৰা হৈ গৈছে। পানী মই 1 গিলাচ দি লৈছোঁ। আপোনালোকে পানীৰ পৰিমাণটো নিজৰ হিচাপত দি ল'ব পাৰিব। এতিয়া ঢাকনিখন লগাই দিছোঁ। এটা উতল আহিবলৈ দিম। ধুনীয়াকৈ এটা উতল আহি গৈছে।
আলুখিনিও ভালদৰে সিজিছে এতিয়া আগতীয়াকৈ ভাজি লোৱা পাপৰখিনি মই এইদৰে সৰু সৰুকৈ ভাঙি ল'লোঁ এতিয়া দি লৈছোঁ আপোনালোকে পাপৰ ভাজি নোলোৱাকৈও কেঁচাকৈও মানে এইদৰে সৰু সৰু টুকুৰা কৰি দিব পাৰিব এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু 3 মিনিটমান ঢাকনিখন মাৰি সিজিবলৈ দিম প্ৰায় 3 মিনিটমান সিজাই লোৱাৰ পাছত এয়া আমাৰ টেষ্টি পাপৰৰ তৰকাৰী ৰেডি হৈ গৈছে এই তৰকাৰীখন আৰু অলপ সোৱাদ হ'বৰ কাৰণে মই ইয়াত এতিয়া এচামুচ ঘিউ দি ল'ম ঘিউ দিলে মানে তৰকাৰীখন আৰু বেছি টেষ্টি হ'ব এতিয়া গোটেইখিনি এবাৰ ভালদৰে মিলাই লৈ মই গেছটো অফ কৰি দিম এইদৰে কেৰাহীতে মই প্ৰায় 3 মিনিটমান ৰাখি দিম তেতিয়া মানে আৰু পানীটো শুকাই যাব আৰু কালাৰটো যে কিমান ধুনীয়া হৈছে নহয়নে বাৰু এইদৰে প্ৰায় 3 মিনিটমান কেৰাহীতে ৰাখি দিয়াৰ পাছত এতিয়া এটা বাউলত মই উঠাই লৈছোঁ আৰু আমিতো পাপৰ খাই সকলোৱে ভাল পাওঁ নহয়নে বাৰু পাপৰৰ এই তৰকাৰীখন বনাবলৈ মানে একেবাৰে সহজ আৰু খাবলৈও মানে খুবেই টেষ্টি হয় আপোনালোকে বাৰু পাপৰৰ এই তৰকাৰীখন এইদৰে বনাই খাইছেনে মোক কমেণ্ট কৰি জনাব যদি এইদৰে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় বনাই খাব আশা কৰোঁ আপোনালোকেও বহুত ভাল পাব এই তৰকাৰীখন আপোনালোকে গৰম গৰম ভাতৰ লগত লুচিৰ লগত পুৰিৰ লগত পৰিৱেশন কৰিব পাৰিব আজিৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই বাই